हेलो फ्रेंड्स, वेलकम टू आजुर्स वर्ल्ड। आशा करूँ আপোনালোক সকলোৱে ভালে আছে। আজি মই ভণ্টিহঁতৰ লগত পূজা চাবলৈ আহিছোঁ। ফাৰ্ষ্ট অফ অল আপোনালোক সকলোকে হেপী পূজা। আজি নৱমী হয়। আপোনালোকেতো জানে 2020 চনটোতো কৰোণা কৰোঁতেই গ'ল। আপোনালোকেতো প্ৰত্যেক বছৰতে পূজা চায়ে থাকে, কিন্তু এইবাৰ কি বেলেগ হৈছে বলক আপোনালোকক মই দেখুৱাবলৈ লৈ যাওঁ। এইবোৰ দেখিছেনে কি গৰম গৰম জিলেবি দেখিয়ে ভোক লাগি গৈছে। আমি এতিয়া মন পচন্দৰ ফালে গৈ আছোঁ জিলেবি খাবলৈ। তাত জিলেবি ভাল পায়। দেখিছে নাই মানুহ কিমান ভিৰ। আজি নৱমীটো, আজি লাষ্ট হয়, সেইকাৰণে চব মানুহ ওলাই আহিছে। আৰু আজি বৰষুণো নাই, বাকী দুদিনটো বৰষুণে দি থাকিলে। এই আমি মন পচন্দ আহি পালোঁ। এয়া চাওক গৰম মন পচন্দৰ গৰম গৰম জিলেবি আমি ঘৰলৈ লৈ যাম। পেক কৰি লৈ গৈছোঁ। দৰং মহাবিদ্যালয় এইখন হৈছে আমাৰ কলেজ। দৰং কলেজৰ একদম নৱমীত পূজা হৈছে। মাৰ আশীৰ্বাদ লৈ ল'লোঁ। য'ত আগতে প্ৰসাদ দিছিলে এতিয়া চেনিটাইজাৰ দি আছে। এইটো কি হয়? চাওমিন সমোসা। এইটো आलू बंदा न? कचौड़ी कितने का है? ये कितने का है? 5 ৰেল গেটখন। প্ৰত্যেক বছৰে ইয়াত ফাষ্টফুডৰ দোকান বহে এইখিনি জেগাত, কিন্তু আজি একোৱেই নাই। এয়াই হৈছে ৰেল গেটৰ বিখ্যাত নামঘৰ। আমি প্ৰত্যেক বছৰে ইয়াত চাকি দিবলৈ আহোঁ, কিন্তু এইবাৰ চাওক একোৱেই নাই। বহুত বেয়া লাগিছে দেখি। মই পূজা চাই আহি জাষ্ট ঘৰত সোমাইছোঁহি। এইবাৰ পূজা চাই বৰ এটা ভাল নালাগিলে। যোৱা বছৰ যেনেকৈ মানে গান বাজনা এইবোৰ আছিলে বা ডেক'ৰেশ্যনছ এইবোৰ আছিলে আৰু কম্পিটিশ্যন হয় ন, কোনখন মানে পূজা মণ্ডপ ধৰক বহুত ধুনীয়া হৈছে। এইবাৰ সেইবোৰ একো নাই। কিছুমানত ঘট পূজা কৰিছে বা কিছুমানত মূৰ্তি আনিছে পাৰ্মিশ্যন লৈ, তেনেকুৱাই। বাকী আপোনাৰ পেঁপা আৰু বন্দুকৰ চাউণ্ড এইবোৰ একো নাই। এইবাৰ বেলুন চেলুন এইবোৰ নাই। মই ভাবিছিলোঁ বেলুন লৈ আহিম। আমি বেছি নুঘূৰিলোঁ, অকল 2-এখন পূজাতহে গ'লোঁ। কৰোণাৰ কাৰণেও অলপ ভয় লাগি আছে, মানে কিবা এটা যদি হৈ যায় এনেকুৱা ভয় লাগি আছিলে, সেইকাৰণে আমি নগ'লোঁ। বাকী সেয়াই আৰু আজিলৈ ইমানে। কিবা যদি ভুল চুল হৈছে তেনেহ'লে আপোনালোকে মোক বেয়া নাপাব। মই যিমান পাৰোঁ কেপচাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। বাকী ভালে লাগিলে আৰু মনত থাকিব আৰু 2020 কৰোণা পূজা। ঠিক আছে তেনেহ'লে আজিলৈ ইমানে। ধন্যবাদ সকলোকে। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফ্ৰেণ্ডছৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল পায়।